ৰেবিকা কিয় কান্দিছা তুমি? কি হ'ল তোমাৰ? কোনোবাই কিবা ক'লে নেকি? চোৱাচোন দীপা, যোৱাকালি মই জাষ্টিনক ন বুলি কোৱাৰ কাৰণে জাষ্টিনৰ লগৰ ৰমেন দাই মোক দম দিছে আৰু মোক কৈছে যে মোৰ জীৱন হেনো সি ধ্বংস কৰি দিব। কি? ৰমেন দাই তেনেকৈ কৈছে? আৰু জাষ্টিনে কি বুলি ক'লে? জাষ্টিন নাছিল যেতিয়া, ৰমেন দা অকলে আহিছিলে, অকলে আহি মোক দম দিছে। তেন্তে নিশ্চয় জাষ্টিনে তাক পঠাইছে। জাষ্টিনে তাক তোমাক দম দিবলৈ পঠাইছে। মই কিন্তু কেতিয়াও ভবা নাছিলোঁ সিহঁত দুটা যে এনেকুৱা। মই সঁচাই এনেকুৱা কেতিয়াও ভবা নাছিলোঁ। আৰু জনাহেঁতেন মই তোমাক কেতিয়াও সেইখন চিঠি তাক দিবলৈ মই নপঠালোহেঁতেন। মই এতিয়া কি কৰোঁ? মোৰ বিৰাট ভয় লাগিছে। মোৰ বোলে কেৰিয়াৰ ধ্বংস কৰি দিব। মোক বোলে কলেজলৈ আহিব নিদিব। মোক বোলে বদনাম কৰি দিব। মই কি কৰোঁ এতিয়া? তুমি সেইবোৰ একেবাৰে চিন্তা নকৰিবা। তোমাক কোনেও একো কৰিব নোৱাৰে। যদি প্ৰয়োজন হয় আমি প্ৰিন্সিপাল ছাৰক কমপ্লেইন দিম। তাহাঁত দুয়োটাৰ বিৰুদ্ধে তাহাঁতৰ ওপৰত একদম ভালকৈ একশ্যন ল'ব। কিন্তু হ'লেও মোৰ বিৰাট ভয় লাগিছে। আমি কলেজত বাৰু একো যদি নকৰে, কেনেবাকৈ যদি ৰাস্তাত যদি আকৌ আগবাঢ়ি ধৰে তেতিয়া কি হ'ব? চোৱা, তুমি প্ৰথম কথা হ'ল তুমি ভয় নকৰিবা। তুমি যিমানে ভয় কৰিবা তাহাঁতি সিমানেই চল পাব। আৰু তাহাঁত যদি ৰাস্তাত যদি কিবা তেনেকুৱা কৰে, পুলিচ কিয় আছে? পুলিচ প্ৰশাসন কিয় আছে? আমি পুলিচক লাগিলে কমপ্লেইন দিম। আৰু আমাৰ ষ্টুডেণ্ট ইউনিয়ন আছে নহয়, তাহাঁতকো লাগিলে কম। মুঠতে তুমি একো চিন্তা নকৰিবা আৰু একদম ভয় নাখাবা। না, হ'লে মোৰ বহুত ভয় লাগিছে। আজিকালি দেখা নাই কি ধৰণৰ কেছবোৰ হৈ আছে, ক'ত কি হৈ আছে। সেইদিনা মৰিধন কলেজত দেখা নাই কি হ'ল। তেনেকৈ যদি মোকো যদি তাহাঁতে যদি মাৰিবলৈ আহে খেদি, তেতিয়া কি হ'ব? তুমি মিছাতে ইমান চিন্তা কৰিছা। মই কৈছোঁ নহয়, মই আছোঁ নহয় তোমাৰ লগত। তোমাৰ একো নহয়, তুমি একদমেই চিন্তা নকৰিবা। ৰেবেকা, এই জাষ্টিনটোক চোৱা, তাৰ ইমান সাহস। সি ইয়ালৈকে আহিছে। সি যদি এতিয়া যদি কিবা কয় নহয়, মই এই জাষ্টিনক ক'লোঁ, তাক মই এতিয়া একদম কৈছোঁ নহয়, মোৰ যেতিয়া খং উঠে তাক কিন্তু মই জীয়াই শেষ কৰি দিম। একদম খতম কৰি দিম তাক মই। ৰেবেকা, আই এম ছ' চৰি। মই নাজানো ৰমানে তোমাক কি ক'লে, কিন্তু এটাই কথাই জানো, সি তোমাক মোৰ কথা কৈ তোমাক দুখ দিছে। মই কেতিয়াও নিবিচাৰোঁ মোৰ বাবে কোনোবাই কষ্ট পাওক বুলি। তুমি যদি মোক ভাল নোপোৱা, নালাগে মোক ভাল পাবলৈ। কিন্তু তোমাক এনেদৰে কান্দি থকাটো মোৰ সহ্য নহয়। প্লিজ ৰেবেকা, তুমি নাকান্দিবা। জাষ্টিন দা, আপুনি এতিয়া তেনেকৈ ক'লে কি হ'ব? ৰমেনে তাইক দম দিছে। তাইক বোলে খতম কৰি দিব, তাইক কেৰিয়াৰ শেষ কৰি দিব। মই কিন্তু কেতিয়াও কোনোদিনাও আপোনালোকৰ পৰা এনেকুৱা কদাপি আশা কৰা নাছিলোঁ। কি? ৰমানে তেনেকৈ কৈছে? মই এইবোৰ সঁচাই একোৱেই নাজানো। ৰেবেকা, ৰমানৰ হৈ মই তোমাৰ আগত ক্ষমা খুজিছোঁ। প্লিজ মাফ কৰি দিয়া। মাফ কৰাৰ কথা নহয়। মই কেতিয়াও ভবা নাছিলোঁ আপোনালোকে মোক এনেকুৱা ব্যৱহাৰ কৰিব পাৰি। আপোনালোকে মোক কলেজলৈ আহিবলৈ নিদিম বুলি কৈছে। মোক জীৱন ধ্বংস কৰি দিম বুলি কৈছে। তাতকৈ আৰু দুখৰ পৰা কি থাকিব পাৰে? ৰেবেকা, তুমি প্লিজ নাকান্দিবা। আৰু এইবোৰ কথা মই সঁচাই একো নাজানো। আৰু তোমাক মই এনেদৰে কান্দি থকাটো মোৰ সহ্য নহয়। তোমাক বুলি নহয়, কাকোৱে। কোনোবাই যদি মোৰ আগত কান্দে, মোৰ একদম সহ্য নহয়। তুমি সেইবোৰ কথা তুমি একো চিন্তা নকৰিবা। ৰমানে তোমাক একো কৰিব নোৱাৰে। মই তাক বুজাম। মই তাক ভালদৰে চিনি পাওঁ। প্লিজ তুমি নাকান্দিবা। আপুনি সঁচাই ৰমানক বুজাব পাৰিবনে? আৰু আপুনি সঁচাই এইবোৰ কথা নাজানে? আপুনি মিছাও নক'ব। মই সঁচাই এইবিলাক নাজানো। তুমি মোক বিশ্বাস কৰা, ভগৱানৰ শপত। আৰু তুমি ৰমেন দাক সঁচাকৈ বুজাব পাৰিবা? মোৰ কথা সি কেতিয়াও পেলাব নোৱাৰে। তুমি একো চিন্তা নকৰিবা। মই তাক বুজাম। জাষ্টিন দা, আপুনি কিন্তু এনেই ক'লে নহ'ব। এইবিলাক কি কয়, ধেমালি কৰা কথা নহয় কিন্তু। মই কিন্তু এইবিলাক কথা কৈছোঁ যদি সেই হয়, মই কিন্তু চবকে লাগিলে পুলিচক গৈ কমপ্লেইন দি দিম। তোমালোকে অন্ততঃ মোৰ ওপৰত বিশ্বাস ৰাখা। মই ৰেবেকাক একো হ'ব নিদিওঁ। মই থকালৈকে তাই একো হ'ব নাপায়। আপুনি সঁচাই কৈছেনে জাষ্টিন দা? মই সঁচাই কৈছোঁ। তুমি যদি মোক ভাল নোপোৱা, নাপাবা, একো নাই। কিন্তু এনেকৈ নাকান্দিবা প্লিজ। আৰু একো ভয় নকৰিবা। এইখন কলেজত মই থকালৈকে তোমাৰ একো হ'বলৈ মই নিদিওঁ। জাষ্টিন দা,
মই আপোনাক কেতিয়াও কোৱা নাছিলোঁ মই আপোনাক বেয়া পাওঁ বুলি। মোৰ জীৱনত বহুত দুখ আছে। মই বুজি পাওঁ ৰেবেকা, আৰু সেইকাৰণে মই তোমাৰ ওচৰলৈ এনেকৈ আহিছোঁ। জাষ্টিন দা, আপুনি সঁচাই মোৰ সেই জীৱনৰ দুখবোৰ পাতলাব পাৰিবনে? তুমি যদি আজ্ঞা দিয়া ৰেবেকা, মই তোমাৰ বাবে সকলো কৰিবলৈ সাজু আছোঁ। তেন্তে জাষ্টিন দা, তুমি সদায় মোৰ এনেদৰে ভৰসা হৈ থাকিব পাৰিবানে? তুমি তুমি সঁচাই কৈছানে? অঁ, সঁচাই কৈছোঁ জাষ্টিন দা। মই চিঠিখন মোৰ বুকুত পাথৰ এটা ৰাখি দেখিছিলোঁ, কিন্তু আপুনি আহি মোৰ সেই পাথৰটো এতিয়া গলাই পেলালে। মই জানিছিলোঁ, আৰু সেয়ে তুমি মোক চিঠিখনত নোকোৱাৰ বাবে মই তোমাক অকণো বেয়া পোৱা নাছিলোঁ, কিয়নো তাৰ আঁৰৰ দূৰবোৰ মই দেখা পাইছিলোঁ জানা। মই তোমাক বহুত বহুত ভাল পাওঁ ৰেবেকা, আৰু সদায় চিৰদিন তোমাৰে হৈ থাকিম। ময়ো আপোনাক বহুত ভাল পাওঁ জাষ্টিন দা।